নতুন ফ্লাইঅভাৰ আমাৰ দেৱৰগাঁৱত হ'ব, তিনালি বালাজানত হ'ব আৰু চিটাগুৰিত হ'ব নতুন ফ্লাইঅভাৰটো। অহাকালি আমাৰ আকৌ পৰ্বতজোৰাত এটা ৰাস্তা আছে মহামায়াৰ পৰা টিপকাই, সেইটো মানে আছাম মালা ৰাস্তা, আৰু গোসাইগাঁৱৰ পৰা টিপকাই, সেইটো মানে আছাম মালা। সেইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা ক্ৰ'ৰ টকা। তো সেইবিলাক মই ভাবোঁ মানে প্ৰমোদ বড়োৱে মানে কাম কৰিব ইচ্ছাই নাহি, ৰাইজৰ কাৰণে কাম কৰিব ইচ্ছা থাকিলে এইবিলাক ৰাস্তা ইমান লেট কৰিব নালাগিছিল, আগতে উদ্বোধন কৰি পেলাই কাম কৰিবলৈ সুবিধা দিব লাগিছিল। তো ইয়াতে দেখা যায় মানে প্ৰমোদ বড়ো কেনেকুৱা ধৰণৰ মানুহ, UPPL চৰকাৰ। তো আমি যেন হওক এইবাৰ আমি নতুন চৰকাৰ অহাৰ লগে লগে এইবিলাক ৰাস্তাটো আমি উদ্বোধন কৰিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে, বাছ কথা এইটোৱে। আমাৰ 4 লাইন ৰাস্তা সেই কিবা দি কেন্দ্ৰাবিল সেইটো সেইফালেদি আহিব, খাৰিগাঁৱৰ পৰা সেইফালে চটকাচিবাৰী হৈ নতুন ফ্লাইঅভাৰ টাচ কৰি এইফালে হাতীমাটা হৈ পুৰাণা ট্ৰেন্সপৰ্ট ষ্টেচন হৈ গৌৰাং ব্ৰিজ 4 লেন, সেইটো আমি ডাবল লেন কৰিম। এই কেন্দ্ৰাবিল ৰাস্তাটো যেনিবা এইফালে হৰিণাগুৰি আছে, এইবিলাক ৰাস্তাটো ডাঙৰ কৰিমেই আমি। আৰু এই ৰাস্তাও খুব বেয়া, সেইটো আমি অহা নেক্সট বছৰত আমি আছাম মালাত সোমাই দিম এইবিলাক ৰাস্তা। নতুন ফ্লাইঅভাৰ আমাৰ দেৱৰগাঁৱত হ'ব, তিনালি বালাজানত হ'ব আৰু চিটাগুৰিত হ'ব নতুন ফ্লাইঅভাৰটো। এইটো আমি অলৰেডি কনচেপ্ট বনাবৰ কাৰণে কনচালটেণ্ট, মই কণ্ট্ৰেক্টাৰসকলক কৈছোঁ কনচালটেণ্ট ধৰক এইটো সোনকালে কৰিব লাগে বুলি, তো অৰ্ডাৰেই দিছে মই। ভাল ঠাৰং নদীৰ ব্ৰিজ আৰু ইয়াৰ পিছত সেই ৰাষ্ট্ৰীয় বিদ্যাপীঠৰ এটা বিল্ডিং আছে। তো মানুহবিলাক ভাবিব পাৰে যে ইমান সোনকালে 2 মাহ 3 মাহ ভিতৰত ক'ৰ পৰা পইচা পাই পেলাই এনেকুৱা ৰাস্তা উদ্বোধন বা দলং উদ্বোধন কৰিছে বুলি ভাবিব পাৰে। সঁচাকৈ আমি নতুন চৰকাৰ বনোৱাটো জাষ্ট 2 মাহ পাৰ হৈছে, 3 মাহো হোৱা নাই। তো সঁচাকৈ আমাৰ দিনত এই 3 মাহৰ ভিতৰত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা এনেকুৱা পইচা অহা নাই। আমাৰ পইচাটো আৰম্ভ হ'ব অহা এপ্ৰিল মাহৰ পিছত, মানে 2026-27 যিটো এল'কেশ্যন সেইটো এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব, সেইটো কথা চবেই জানে। তো সেইবিলাক পইচাটো প্ৰমোদ বড়োৰ দিনত থাকি যোৱা, সি মানে ইউজ কৰিব পৰা নাই। আৰু সেই আছাম মালা বাক্সাৰ যিটো 3টা মই উদ্বোধন কৰি আহিছোঁ, সেই ৰাস্তাবোৰ প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা। কিন্তু আচৰিত কথা সেইটোৱে যে সি কিয় উদ্বোধন কৰি যোৱা নাই, তাৰ দিনতে চেংচন হোৱা, কেতিয়াবাই চেংচন হোৱা, কিন্তু সি এইবিলাক ৰাস্তা ফাউণ্ডেশ্যন কৰি পেলাই যোৱা নাই বা কণ্ট্ৰেক্টাৰসকলক কাম কৰিবলৈ সুবিধা দিয়া নাই।